বস্তুটো মাৰাত্মক একেবাৰে কলিজাত মাৰে ইয়াৰ কথাবোৰে কলিজাত লাগে প্ৰতিটো ঘাত প্ৰতিঘাততে তেওঁকে মানিছিলোঁ বাবাক বাবা বাবা মা কালি মোৰ মই তেওঁলোকৰ পুত্ৰ সন্তানৰ নিচিনা লাগে নিজক তোমালোকে দিছা হ'ব মই গৈ থাকিম এই ফিলচফিটো লৈ মানে মই পাপুদাৰ মাজত ভগৱান দেখিছোঁ মই এতিয়াও গানুম থিয় হৈ গৈছে এইটো কথা কওঁতে দাদা হৈ গ'ল ষ্টুডিঅ'ত তিনিগৰাকী অতিথি মই চিনাকি কৰি দিব বিচাৰিছোঁ এয়া পাপু লেফটিভেছ আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে পাপুদা আৰু পাপুদা আজি আমাৰ মাজত থাকিলে এটা অনুষ্ঠানত আজি আপোনালোকে নিউজ 18ত দেখা পাব লগতে ৰূপম দাৰ আৰু নতুন পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই নমস্কাৰ আৰু এইফালে ধ্ৰুৱজ্যোতি অৰ্জুনা দাও আছে তেওঁ এগৰাকী খেতিয়ক হয় এগৰাকী খেতিয়ক এগৰাকী বাছ ড্ৰাইভাৰ আৰু এগৰাকী মিউজিচিয়ান আজি তিনিগৰাকীকে আমি কাষৰ পৰা পালোঁ মই প্ৰথমে ৰূপম দাক সুধিছোঁ পাপু লেফটিভেছৰ কথা অলপ যদি মোৰ ইউটিউবৰ দৰ্শকসকলৰ বাবে কৈ দিয়ে ডেফিনেটলি পাপু লগ নাপালে এনেকৈ টিভিত দেখি বা তাৰ বিষয়ে কিতাপ পঢ়ি তাক বুজি পোৱাটো অলপ টান হ'ব পাপুক জানিবলৈ হ'লে তাৰ লগত অলপ দেৰি থাকিলেই পাপুক গম পোৱা যাব মই সেইটো কাৰণে মই 3 দিনতে তাৰ ওচৰলৈ আহিছিলোঁ আৰু তাৰ লগত থাকি মই বহুত কথা উপলব্ধি কৰিব পাৰিছোঁ যে জীৱনটো কেনেকৈ থাকিব লাগে ই সঁচাকৈ ইয়াক ভগৱানে কিবা এটা দিছে সেইটোতো মই গেৰাণ্টি আজি ধুবুৰী মই অথনি ওলাই যাওঁতে কথা পাতি আছিলোঁ যে কিবা এটা আছে তাৰ গাত সেইটোতো মই গেৰাণ্টি দি আৰু ইমান আধ্যাত্মিক কথা কয় আমাৰ শ্ব'টো ইমান আধ্যাত্মিক কথা কৈছে ডেফিনেটলি সেইবোৰ তাৰ সি নকয় এই কথাবোৰ একচুৱেলি সি কওঁ বুলি নকয় তাক যদি এতিয়া সোধে এতিয়া পটকৈ সি কৈ দিব নোৱাৰিব সেইবোৰ তাৰ অন্তৰৰ পৰা ওলোৱা বস্তুটো মই এইমাত্ৰ কৈছিলোঁ ওলোৱা বস্তুটো মাৰাত্মক একেবাৰে কলিজাত মাৰে ইয়াৰ কথাবোৰে কলিজাত লাগে মানে নিৰ্ভেজাল অকৃত্ৰিমভাৱে চব কথা কৈ দিয়ে কিন্তু কলিজাত লাগি যায় একদম হয়নে কথাটো তেনেকুৱাই আচলতে তেওঁৰ ভক্তিত থাকি আৰু জীৱনটো বহুত দেখিলোঁ মই প্ৰতিটো ঘাত প্ৰতিঘাততে তেওঁকে মানিছিলোঁ বাবা মা কালি মই তেওঁলোকৰ পুত্ৰ সন্তানৰ নিচিনা লাগে নিজক তোমালোকে দিছা হ'ব মই গৈ থাকিম এই ফিলচফিটো ল'লোঁ ৱাইফে মোক বহুত সলালে তেওঁ মোৰ জীৱনলৈ অহাৰ পাছত বহুত সলনি হ'ল বহুত মই লাইনলৈ আহিলোঁ আচলতে কাৰোবাৰ সংস্পৰ্শয়ো মানুহক ভাল কৰে তাৰপাছত বাবাই পৰীক্ষা ল'লে প্ৰতিটো ঘটনাকে মোৰ জীৱনত ঘটা প্ৰতিটো কথা মই তেওঁৰ পৰীক্ষা বুলি ল'লোঁ হাঁহি পৰীক্ষা দিলোঁ এতিয়া যি ওলাই আচলতে তেওঁ কয় মোৰ মতে তেওঁ কোৱায় বাবাই কয় সেইকাৰণে ওলাই মই এইটো কথা আগতে আজি কেইদিনমান আগতে গ্ৰন্থমেলাত এটা কাহিনী কওঁ পাপুদাৰ ডাঙৰ ল'ৰাজন কেঞ্চাৰৰ পেচেণ্ট হৈ তেওঁ নাই তো ছোৱালী এজনী আছে পৰিহাৰ শৰ্মা তাইও লিখা মেলা কৰে পৰিহাৰ পাপুদাৰ লগত চিনাকি কৰি দিলোঁ যেতিয়া ক'লোঁ যে পৰিহাৰ লিউকমিয়াৰ পেচেণ্ট পাপুদাই তাইক মূৰতে হাতখন দি ঘপকৈ ধৰি লৈ তাণ্ডৱ স্তোত্ৰটো গাবলৈ আৰম্ভ কৰিছে আৰু সেই মুহূৰ্তটোত মানে মই পাপুদাৰ মাজত ভগৱান দেখিছোঁ মই এতিয়াও গানুম থিয় হৈ গৈছে এইটো কথা কওঁতে আৰু আমি ধন্য তিনিগৰাকীকে একেলগে পালোঁ ৰূপম দা পাপুদা আৰু এইফালে ধ্ৰুৱজ্যোতি অৰ্জুনা দা বহুত ভাল লাগিল আমাৰ ভাল লাগিল তোমাৰ অনুষ্ঠানলৈ আহি ইমান ধুনীয়া ল'ৰা দীঘলীয়া অনুষ্ঠান কৰিম 3 ঘণ্টামান কথাই পাতিম ঠিক আছে নেক্সট টাইম আমি 3 ঘণ্টামান কথা পতাকে এটা অনুষ্ঠান ৰাখিম আৰু আপোনালোকে সেই অনুষ্ঠানটো দেখা পাব অ'কে বাই থেংক ইউ